যেতিয়া আপুনি দুখী হয় তাৰ একমাত্ৰ কাৰণ আপুনি বিচৰা ধৰণে আপোনাৰ জীৱনত একো নাই হোৱা। জীৱনটো আপুনি বিচৰা ধৰণৰ হ'ব লাগিলে আপুনি অকল শুই বহি ভাবি থাকিলেই নহ'ব, মোৰ লগত কিয় এনেকুৱা হ'ল, এইটো কিয় নহ'ল। জীৱনত কৰিব নোৱাৰা কাম একো নাই, কেৱল লক্ষ্য স্থিৰ হ'ব লাগে। লক্ষ্য স্থিৰ কৰি ভাবি থাকিলেই নহ'ব, তাৰ বাবে পথ আপুনিয়ে উলিয়াব লাগিব। পদপথৰ প্ৰতিটো খোজতে থাকিব হাজাৰ বাধা বিঘিনি, কিন্তু হাৰ কেতিয়াও নামানিব। ভাগৰ লাগে জিৰাই ল'ব, কিন্তু মনত ৰাখিব আপোনাৰ জীৱনৰ সুখৰ চাবি সেই পথৰ শেষতহে পাব। যেতিয়ালৈকে আপুনি আপোনাৰ লক্ষ্যত উপনীত নহয় থমকি নৰ'ব। জীৱন আপোনাৰ, দুখ আপোনাৰ, গতিকে সেই দুখ আঁতৰ কৰি সুখ আহৰণ কৰাৰ দায়িত্ব আপোনাৰ। ভাগ্য হাতৰ ৰেখাত আশা কৰি নহয়, জীৱনৰ সৈতে যুঁজি সুখ আহৰি লওক। এদিন নিশ্চয় অনুভৱ কৰিব জীৱন কিমান সুন্দৰ। জীৱনটোক উপভোগ কৰিবলৈ শিকক।